নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষা ফৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'বলৈ তোমালোকে অনলাইন এপ্লাই কৰিবলৈ হ'লে তোমালোকে গুগল ক্ৰমটো ওপেন কৰি ল'বা আৰু গুগল ক্ৰমত গৈ তোমালোকে সাৰ্চ কৰি দিবা sevaonline.org অথবা মই ডেসক্ৰিপচনত লিংকটো দি দিম সেই লিংক গলে তোমালোকে এই পেজখনলৈ আহিব পাৰিবা আৰু তোমালোকে মোবাইলত কৰি আছা যদি তেনেহলে তিনিটা ডটত গৈ তাত ডেস্কটপ সাইট কৰি লবা এই পেজখনলৈ অহাৰ পিছত তোমালোকে ইয়াত দেখিছা যে প্ৰথমতে অন্বেষণ অনলাইন পোৰ্টেল ফৰ এডমিশন টু ক্লাছ 11 তাত ক্লিক কৰিবা ইয়াৰ পিছত তোমালোকে এনেকুৱা এখন পেজ পাবা ইয়াত তোমালোকৰ ইম্পৰ্টেন্ট ডেটস বিলাক দিয়া আছে ভালদৰে তোমালোকে চাই লবা পঢ়ি লবা ইয়াত মেৰিট লিষ্ট কেতিয়া দিব সাবমিশন অফ এপ্লিকেশন ডেট কেতিয়াৰ পৰা কেতিয়ালৈকে আছে তাৰ পিছত তোমালোকৰ ষ্টুডেন্ট কনফাৰ্ম কৰিব লাগিব এডমিশন লবা নে নলৱা সেই ডেট দিয়া আছে সেইবোৰ ভালদৰে তোমালোকে পঢ়ি চাই লবা ইয়াৰ পিছত তোমালোকে পোৰ্টেল ফৰ ষ্টুডেন্ট এপ্লিকেন্টস ইয়াত তোমালোকে ক্লিক কৰি দিবা ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ এনেদৰে এখন পেজ আহিব আৰু ইয়াত তোমালোকৰ ইনষ্ট্ৰাকচন দিয়া আছে তোমালোকে প্ৰথমতে লগইন কৰিব লাগিব এইখিনি পঢ়ি চাব পাৰিলে নহলে মই দেখাই দিয়ে আছো গতিকে ভিডিওটো হেকলে চাই থাকিবা ইয়াত তোমালোকে লগইন কৰিব লাগিব ইয়াত ৰোল আৰু ইয়াত নংটো আৰু ইয়াত তোমালোকৰ ডেট অফ বাৰ্থটো দি দিবা ডেট অফ বাৰ্থটো দিয়াৰ পিছত তোমালোকে ইয়াত ক্যাপচা যেটো নাম্বাৰ আছে ইয়াত এই বক্সটোত তোমালোকে নাম্বাৰটো বহুৱাই দিবা এইটো মাৰতে ভুল নকৰিবা ইয়াৰ পিছত তোমালোকে লগইনত লগইন কৰি দিবা ক্লিক কৰি দিবা ইয়াৰ পিছত তোমালোকে এনেকৈ এখন পেজ আহিব ইয়াত তোমালোকে নিউ এপ্লিকেশন বুলি থাকিব তাত তোমালোকে ক্লিক কৰিবা মই আগতে এপ্লাই কৰি থৈছো সেইভাবে মোৰ এনেকৈ আহিছে নিউ এপ্লিকেশনত এপ্লাই কৰাৰ পিছত তোমালোকৰ ডিস্ট্ৰিক্ট আৰু কলেজখন সিলেক্ট কৰিব আহিব হেইটো তোমালোকে সিলেক্ট কৰিবা তাৰ পিছত তোমালোকে এইখন পেজ আহিব বা আৰু ইয়াত তোমালোকে এপ্লিকেশন ফৰ্ম যিখন আছে তাত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত এনেকৈ তোমালোকৰ ফৰ্মখন আহি যাব যিখন ফিল আপ কৰিব লাগিব এইখন ফৰ্মখন ফিল আপ কৰাৰ কাৰণে তোমালোকৰ নামটো দিয়াই থাকিব কন্টাক্ট নম্বৰ তোমালোকে বহুৱাই দিব লাগিব যেটো তোমালোকৰ WhatsApp আছে জেন্ডাৰ তাৰ পিছত তোমালোকৰ জেন্ডাৰ ৰিলিজিয়ন ইমেইল আইডি আছে যদি এটা ইমেইল আইডি ডেট অফ বাৰ্থ দিয়াই থাকিব নেশনালিটি এইখিনি তোমালোকে ফিল কৰিবা এইখিনি হৈ যোৱাৰ পিছত তোমালোকে এবাৰ এড্ৰেছ বহুৱাব লাগিব তোমালোকৰ প্ৰেজেন্ট এড্ৰেছ মানে তোমালোকে বৰ্তমান য'ত আছা সেই এড্ৰেছটো ইয়াত বহুৱাব লাগিব আৰু এড্ৰেছ লাইন 1 ত তোমালোকে CO বুলি দিবা CO বুলি দি কিনে তোমালোকৰ দেউতাৰ নামটো দি দিবা দেউতাৰ বা মাৰ নামটো দি দিবা আৰু এড্ৰেছ লাইন 2 তোমালোকে PS মানে তোমালোকৰ পুলিশ ষ্টেচন দি কিনে তোমালোকৰ পুলিশ ষ্টেচনৰ নামটো তাত লিখি দিবা তাৰ পিছত বাকিখিনি তোমালোকৰ আছে ভিলেজ পোষ্ট অফিচ এইবিলাক তোমালোকে নিশ্চয় পাৰিবাই পিন নম্বৰ ডিস্ট্ৰিক্ট এইখিনি সিলেক্ট কৰিবা আৰু যদি তোমালোকৰ পাৰ্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ একে হয় মানে তোমালোকৰ সাৰ্টিফিকেট থকা এড্ৰেছটো আৰু তোমালোকৰ প্ৰেজেন্ট এড্ৰেছ একে হয় তেনেহলে তোমালোকে ইয়াত ক্লিক হিয়াৰ ইয়াত তোমালোকে বি বুলি যে আছে ইয়াত ক্লিক হিয়াৰত তোমালোকে ক্লিক কৰি দিবা ইয়াত ক্লিক কৰি দিলে হৈ যাব ইয়াৰ পিছত তোমালোকে ফাদাৰ্স নেম দিয়াই থাকিব মাদাৰ্স নেম দিয়াই থাকিব লোকেল গাৰ্জেনৰ নাম দিব লাগিব লোকেল গাৰ্জেনৰ নামত তোমালোকে দেউতাৰ নামটো দি দিব পাৰিবা বা মাৰ নামটো দি দিবা আৰু তোমালোকে এড্ৰেছটো দি দিবা মাৰ বা দেউতাৰ এড্ৰেছটো দি দিবা আৰু লোকেল গাৰ্জেন কন্টেক্টত তোমালোকে নাম্বাৰ এটা দি দিবা দেউতাৰ বা মাৰ নাম্বাৰ এটা দি দিবা ইয়াৰ পিছত তোমালোকৰ কেটেগৰী তোমালোকে জেনাৰেল OBC SC তোমালোকে যি কেটেগৰীৰ হয় ইয়াত তোমালোকে সিলেক্ট কৰি দিবা আৰু যদি তোমালোকক হোষ্টেল লাগে তেনেহলে ইয়াত ৰিকোয়াৰ্ডত ক্লিক কৰিবা যদি নালাগে নট ৰিকোয়াৰ্ডত ক্লিক কৰি দিবা ইয়াৰ পিছত তোমালোকৰ বাকিখিনি ফিল আপ কৰাই থাকিব ইয়াৰ পিছত তোমালোকৰ মিডিয়াম অফ ইনষ্ট্ৰাকচন ইয়াত তোমালোকে মিডিয়ামটো ইংলিছ আছামিজ নে তোমালোকে কিবা বেলেগ লোৱা বড়ো হেইটো সিলেক্ট কৰিবা ইয়াৰ পিছত তোমালোকৰ পাৰ্টিকুলাৰ অফ এক্সট্ৰা তোমালোকৰ যদি কিবা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি যেনে ডেন্স কৰিব পৰা গান গাব পৰা এনেকুৱা যদি খেলা খেলিব পৰা এনেকুৱা যদি কিবা আছে
টেলেণ্ট তেনেহ'লে তোমালোকে ইয়াত লিখি দিব পাৰিবা, ইয়াত লিখি দিবা। আৰু যদি নাই তেনেহ'লে এনে বুলি লিখি দিবা, মানে এনে মানে নট এভেইলেবল। ইয়াৰ পিছত তোমালোকে ইয়াত দিয়া আছে কম্পালচৰি ছাবজেক্ট কি কি লাগিব সেইখিনি দিয়া আছে। তো ইংলিছ আৰু MIL এই দুখন কম্পালচৰি ছাবজেক্টেই হ'ব। তাৰপিছত তোমালোকে ইলেক্ট্ৰিক ছাবজেক্ট কেইখন 4খন চিলেক্ট কৰিব লাগিব। তোমালোকে এনেকৈ ইয়াত গৈ কিনে চিলেক্ট কৰিবা। ইয়াত তোমালোকে 4খন ছাবজেক্ট এনেদৰে এখন এখনকৈ চিলেক্ট কৰি দিবা। ইয়াৰ পিছত তোমালোকৰ বেংক ডিটেইলছ দিব লাগিব। বেংকৰ নামটো দি দিবা তোমালোকে, যাৰ যি বেংকৰ নাম আছে সেইটো নাম দি দিবা। আৰু ইয়াত বেংকৰ ব্ৰাঞ্চটোৰ নাম দি দিবা, এটা ব্ৰাঞ্চ নেম থাকে সেই নামটো দি দিবা। আৰু একাউণ্ট নম্বৰটো ইয়াত বহাই দিবা। আৰু IFSC কোড এটা বহীটোত থাকে তোমালোকৰ, সেই কোডটো ইয়াত বহাই দিবা। আৰু এনেদৰে কৰাৰ পিছত তোমালোকে সেভত ক্লিক কৰিবা। সেভত ক্লিক কৰাৰ পিছত আৰ ইউ চিয়ৰ বুলি আহিব, ইয়াত অকে কৰি দিবা। ইয়াত অকে কৰি দিয়াৰ পিছত এনেদৰে এখন পেজ আহিব, ইয়াত এইটো অকে কৰি দিবা। ৰেকৰ্ড আপডেট ছাকচেছফুল বুলি আহিছে, এইটো অকে কৰি দিবা। আৰু ইয়াত এনেদৰে এখন পেজ আহিব। আৰু ইয়াত তোমালোকে আপলোড ডকুমেণ্টছ, ইয়াত তোমালোকে আপলোড কৰি দিব পাৰিবা গোটেইখিনি। ইয়াত তোমালোকে এখন এখনকৈ তোমালোকৰ ডকুমেণ্টছ, আৰু ইয়াত তোমালোকৰ 500 KBতকৈ তলৰ চাইজ মেক্সিমাম 500 KB দিয়া আছে প্ৰতিখন ডকুমেণ্টছৰ, গতিকে 500 KB কৰিবা। যদি তোমালোকে ফটো চাইজ সৰু কৰিব নোৱাৰা তেনেহ'লে মই এটা ডেছক্ৰিপশ্যনত লিংক দিম, সেই ভিডিঅ'টোত গ'লে তোমালোকে এটা এপ্লিকেশ্যন পাবা, সেই এপ্লিকেশ্যনটোত তোমালোকে ফটো চাইজ কমাব পাৰিবা। আৰু ইয়াত তোমালোকে এনেদৰে চুজ ফাইলত গৈ তোমালোকে ফটো কেইখন মানে ডকুমেণ্ট কেইখন আপলোড দি কিনে তোমালোকে সেভ কৰি দিবা। আৰু এনেদৰে সেভ কৰি দিয়াৰ পিছত তোমালোকৰ ফটো, চিগনেচাৰ আৰু কাষ্ট চাৰ্টিফিকেট এইকেইখন তোমালোকৰ ইয়াত দেখাই দিব আপলোড হোৱা বুলি। আৰু এনেদৰে এইখিনি কৰাৰ পিছত তোমালোকৰ এপ্লিকেশ্যন ফৰ্মখন ছাবমিট হৈ যাব। গতিকে এনেদৰে তোমালোকে HS ফাৰ্ষ্ট ইয়াৰত তোমালোকে অনলাইন এডমিশ্যনৰ বাবে তোমালোকে এপ্লাই কৰিব পাৰিবা।